নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'ত আপোনালোকক শিকাবলৈ লৈছোঁ যে হোৱাটছআপত যেতিয়া আমি কাৰোবাৰ লগত চাট কৰোঁ, সেই চাট কৰি থাকোঁতে আমি আমাৰ আখৰৰ ষ্টাইলবিলাক বেলেগ বেলেগ ধৰণে দিব পাৰোঁ। গতিকে সেই সম্পৰ্কে যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই আপোনালোকক সেই সম্পৰ্কে জনাবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া বোল্ড আখৰ কেনেকৈ লিখিব পাৰি, লগতে ইটালিক কেনেকৈ লিখিব পাৰি আৰু বেলেগ বেলেগ কিছুমান ষ্টাইল আছে, সেই ষ্টাইলবিলাকত কেনেকৈ লিখিব পাৰি সেই সন্দৰ্ভত এই ভিডিঅ'টোত মই আপোনালোকক সবিশেষ জনাম। এতিয়া চাব, এইটো হেল্ল'টো মই কেনেকৈ লিখিলোঁ। হেল্ল'টো লিখিলোঁ আৰু হেল্ল'টো আপোনালোকে দেখিছে গোটেইটো বোল্ড হৈ গ'ল। হাউ আৰ ইউটো কেনেকৈ লিখিলোঁ, হাউ আৰ ইউটো লিখিছোঁ কেনেকৈ, ইটালিক কৰি লিখিছোঁ। ইটালিক মানে গম পাইছে আপোনালোকে নিশ্চয়, মানে অলপ বেকাকৈ লিখিব পাৰি। ইটালিক এই ওপৰৰ আখৰটোৰ লগত তলৰ আখৰটো মিল নাই, দেখিছে নিশ্চয়কৈ। তলৰ ষ্টাইলটোৰ লগত ওপৰৰ ষ্টাইলটোৰ পাৰ্থক্য আছে। ঠিক এতিয়া মই এটা লিখি দেখাম কেনেকৈ লিখিব পাৰি। প্ৰথম আহিলে বোল্ড কেনেকৈ লিখিব পাৰি। এতিয়া মই লিখি থৈছোঁ যেনিবা প্লিজ ছাবস্ক্ৰাইব, এইটোক মই বোল্ড কৰিলোঁ। এই গোটেইটো বস্তু প্ৰথম চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছতে কি হ'ব, এই তিনিটা ফুট দেখিছে নহয়, এই ফুট তিনিটাত ক্লিক কৰি দিব। এইটো বোল্ড দেখিলে, বোল্ড ওলালে। গতিকে মই এইটো যেনিবা চেণ্ড কৰি দিলোঁ। এতিয়া দেখিলে এইটো প্লিজ ছাবস্ক্ৰাইবটো কেনেকুৱা হৈ গ'ল, বোল্ড হৈ গ'ল, গোটেইটো বোল্ড হৈ গ'ল। তাৰপিছত নেক্সট আকৌ আমি বেলেগ এটা লিখিম। এতিয়া বেলেগ এটা মই লিখি দিছোঁ লাইক এণ্ড শ্বেয়াৰ। এইটো কি কৰিলোঁ, আমি ইটালিক কৰিম। তেতিয়া আমি গোটেইটো আকৌ চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি তলত তিনিটা ফুট যে দিয়া আছে সেই তিনিটাত গ'ল, এনেকৈ তলত ইয়াত কিছুমান ষ্টাইল আছে, এতিয়া ইটালিক কৰি দিলোঁ। তাৰপৰা মই চেণ্ড কৰি দিলোঁ। এইটো দেখিলে, এইটো নেক্সট 2 নম্বৰ লাইনটো কি হৈ গ'ল, ইটালিক হৈ গ'ল। তাৰপিছত নেক্সট আকৌ এটা বেলেগ দেখুৱাইছোঁ। হেল্ল' ডিয়েৰ, হেল্ল' ডিয়েৰ। এইটোক আকৌ মই বেলেগ এটা ফ্ৰণ্ট দেখুৱাই দিলোঁ। এতিয়া আকৌ ইয়াতে যাব, এই তিনিটা ফুট থকাত যাব। ইয়াত গ'লোঁ, গৈ পেলাই কি কৰি দিলোঁ, মই বেলেগ এটা কৰি দিলোঁ। এইটো হ'ল মন'স্পেচ, এইটো দি দিলোঁ, স্পেচ দিলোঁ, এইটো ষ্টাইলটো লিখি দিলোঁ। দেখিলে কেনেকৈ লিখিলোঁ। গতিকে আপোনালোকৰ যদি হোৱাটছআপটো যদি আপোনালোকে আপডেট কৰা নাই তেনেহ'লে আপডেট কৰি ল'ব। তেতিয়া আপোনালোকে এনেকুৱা বেলেগ বেলেগ ধৰণৰ ফ্ৰণ্ট লিখিব পাৰিব। আৰু হোৱাটছআপ সম্পৰ্কীয় বা ফেচবুক সম্পৰ্কীয় কিছুমান নতুন নতুন কথা আপোনালোকক জনাই থাকিম। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এই তিনিটা কাম কৰিব, প্লিজ ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ। থেংক ইউ।